हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত নিউজ পেপাৰ সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল, কোনখন দেশত কাপোৰৰ ওপৰত বাতৰি কাকত ছপা হয়? স্পেইনত। 2 নম্বৰ, ভাৰতৰ প্ৰথম নিউজ পেপাৰখনৰ নাম কি? বেংগল গেজেট। 3 নম্বৰ, বেংগল গেজেট কেতিয়া পাব্লিছ হৈছিল? 1780 চনত কলকাতাৰ পৰা। 4 নম্বৰ, ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? জেমছ হিকিয়ে। 5 নম্বৰ, শেহতীয়াকৈ বাতৰিটোত দেখা পোৱা B1617 কি? ক'ভিড-19 ভেৰিয়েণ্ট। 6 নম্বৰ, AEG12 কি? যি শেহতীয়াকৈ বাতৰিত আছিল? মস্কুইটো প্ৰ'টিন। 7 নম্বৰ, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। 8 নম্বৰ, পেৰিছ অলিম্পিক 2028 চনৰ বাতৰি পৰিৱেশন কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰগৰাকী কোন? ইয়াৰ এনচাৰ হ'ব গীতিকা তালুকদাৰ। 9 নম্বৰ, বেংগল গেজেট কাৰ দ্বাৰা প্ৰতিষ্ঠিত এক ইংৰাজী বাতৰি কাকত? জেমছ আগষ্ট হিকিৰ। 10 নম্বৰ, অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি? আছাম মিহিৰ। 11 নম্বৰ, অসমৰ প্ৰথম সংবাদপত্ৰৰ নাম কি? অৰুণোদয়। 12 নম্বৰ, অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰি কাকত কিমান চনত প্ৰকাশ পায়? 2011 চনৰ 4 মাৰ্চত প্ৰকাশ পায়। 13 নম্বৰ, বেংগল গেজেট জেমছ আগষ্ট হিকিৰ দ্বাৰা প্ৰতিষ্ঠিত এক ইংৰাজী সংবাদপত্ৰ। 14 নম্বৰ, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? বাইবেল। 15 নম্বৰ, গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকতৰ নাম কি? স্বাধীন। 16 নম্বৰ, বৰ্তমান আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকতৰ সংখ্যা কিমান? 15খনতকৈও বেছি। 17 নম্বৰ, অসমীয়া বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশ পায়? 1846 চনত প্ৰকাশ পায় অৰুণোদয়। 18 নম্বৰ, অসমীয়া দৈনিক বাতৰি কাকতসমূহ হ'ল অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন, আজিৰ অসম ইত্যাদি। 19 নম্বৰ, 1885 খ্ৰীষ্টাব্দত প্ৰকাশ হোৱা আছাম বন্ধু এখন মাহেকীয়া কাকত। মাসিক পত্ৰ কাকতখনৰ প্ৰকাশক সম্পাদক কোন আছিল? ঘূৰ্ণাভিৰাম বৰুৱা। 20 নম্বৰ, অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি? আছাম মিহিৰ। চ' ফ্ৰেণ্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।